বেয়া লাগিছে জানো নতুন কাপোৰ নাপালোঁ দুৰ্গা পূজা দেখা নাপালোঁ বহুত বেয়া লাগিছে জানো বহুত বেয়া লাগিছে পূজা চাবা নাপালোঁ ভাতকে খাই দিওঁ আৰু নতুন কাপোৰ পিন্ধিলোঁ ফেৰ লগালোঁ পূজা চাবা নাপালোঁ ভাতকে খাই দিওঁ আৰু এনেকুৱা দুৰ্গা পূজা নহয় সেইখিনি কাম বহুত বেয়া লাগিছে জানো ভাবিছিলোঁ আপি চাম মৰমখিনি আপি চাম হাই ফ্ৰেণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো আজি হৈছে 2020 চনৰ দুৰ্গা পূজাৰ শেষৰটো দিন মানে অন্তৰ দিন আজি হৈছে ভাচনি তো এই বছৰ দুৰ্গা পূজাৰ কথানো কি ক'ম আৰু একেবাৰে দুখ লগা দুৰ্গা পূজা তো চাব লগা একোৱেই নাই অকল পূজা চূজাবিলাকহে হৈছে সৰু সুৰাকৈ এনেকুৱা মূৰ্তি চূৰ্তিও বহোৱা নাই ডাঙৰকৈ তো অন্য বছৰৰ দৰে দুৰ্গা পূজা কম্পেয়াৰ কৰিলে বহুত মানে আকাশ পাতাল পাৰ্থক্য এই বছৰৰ দুৰ্গা পূজাটো তো আপোনালোকে যদি চাব বিচাৰে যদি মই যোৱা বছৰৰ এটা দুৰ্গা পূজাৰ ভাচনিৰ ভিডিঅ' বনাইছিলোঁ চাবচোন এইটো কেনেকুৱা লাগে চাব মই আই বাটনত এইটো ভিডিঅ'ৰ দি দিম বা ডিছক্ৰিপশ্যন সেই ভিডিঅ'টোৰ মই লিংকটো দি দিম আৰু মই যোৱাকালি এটা ভিডিঅ' বনাইছিলোঁ এই দুৰ্গা পূজাৰ এটা ভিডিঅ' বনাইছিলোঁ মানে এনে ধৰ কিবা আৰু কি বুলি কয় এইটো পূজা কৰা অকল ভিডিঅ' তো চাব পাৰে এইটো মই আই বাটনত দি দিম ভিডিঅ'টো এই বছৰৰ দুখ লগা দুৰ্গা পূজাটো আৰু নাই এতিয়া মই যাই আছোঁ মাজবাট টাউনত দুৰ্গা পূজাৰ এইটো ভাচনিটো অলপ দেখাবৰ কাৰণে এনেই আৰু তেনেকুৱাই চাব কেনেকুৱা পৰিস্থিতিবিলাক তেতিয়া গম পাব কিমান বেয়া লগা পৰিস্থিতি গতিকে ভিডিঅ'টো চাই থাকক আৰু এইটো আছে মাজবাট ডিচিজন এতিয়া মই তাত যাই কিনে লগ পাইছোঁ চাই থাকক ভিডিঅ'টো মই চব হৈ গৈছে আৰু এইপিনে চব কৰি আছে ভাষণ তো অলপমান দেখাই দিম মই চব এনেকুৱা ভাষণ হৈ আছে তো অন্য বছৰৰ নিচিনাটো নাই আৰু এই বছৰ ভাষণ একদম সৰু সুৰা ভাষণ সেইটো চাব পাৰে মূৰ্তি চূৰ্তিটো বহাই নাই চাব পাৰে এনেই মাত্ৰ পূজাত হেৰি কৰিছোঁ চাব অলপমান দেখাইছোঁ পূৰা গান বজাইছে কপিৰাইট ক্লেইম আহি যাব পাৰে অন্য বছৰৰ নিচিনা হ'লে পূৰা ভৰ্তি থাকে ৰাস্তাতে এইটো ষ্টেচন ৰ'ড হয় মাজবাটত পূৰা ভৰ্তি হৈ থাকে ষ্টেচন ৰ'ডটো এইবাৰটো নাই আৰু পূৰা খালী খালী হৈছে চাব পাৰে এইটো অলপ দেখাইছোঁ চাব ষ্টেচন পূৰা ভৰ্তি হৈ থাকে মানুহ এতিয়া চাব পাৰে দেখাইছোঁ ওচৰৰ পৰা অলপ চাইডত চল ৰহা এতিয়া অলপ চলপ হ'ব নেকি ভাষণটো পিছতহে হৈ যাব ষ্টেচনটো পূৰা ভৰ্তি হৈ থাকে এইবাৰ নাই ফেশ্বন দিনত পূৰা ভৰ্তি হৈ থাকে ৰাস্তাটো এইবাৰলৈ এটা মানুহ নাই ফেশ্বন দিনত কোনো পূজা দিনত পূৰা দোকান থাকে এইটো ৰাস্তাত মানুহে মানে ভৰ্তি হৈ থকা ৰাস্তা এইবাৰ চব এইবাৰ খালী ভাচন দিনত এইবাৰতো ভাচন নহয় বহুত মানুহ থাকে সেইটো নাই এইবাৰ নাই ভাচনিৰ দিনাই পূৰা মেলা হৈ যায় ইমান টাইমত এইবাৰতো নায়েই চব আৰু মেইন টাউনত দেখাইছে চাব চব মানুহ এটা পকা নাই ৰাস্তাত ইমান টাইমলৈ পূৰা মূৰ্তি চূৰ্তি ওলাই থাকে মন্দিৰৰ পৰা পূৰা মানুহ ভৰ্তি হৈ থাকে পূৰা ভৰ্তি ফুটা হৈ থাকে গান বাজনা এইবাৰতো নাই চব বন্ধুসকল দোকান চোকান নাই এই আৰু পূজা নহ'লেতো ইমান টাইমত পূৰা মানুহ চানুহ ভৰ্তি হৈ থাকে মূৰ্তি চূৰ্তি পূৰা মানুহ হৈ থাকে এইবাৰতো নাই আৰু ৰাস্তাত খোজ দিব কাৰণে জেগা নোহোৱা হৈ থাকে এইবাৰতো নাই চব এইটো ৰাস্তা মানুহ খোজ দিব জেগা নোহোৱা হৈ যায় এইবাৰতো তো এইবিলাকেই পূজা আৰু মানুহ চানুহ নাই দোকান চোকান নাই নহ'লে ভৰ্তি হৈ থাকে ইমান টাইমত পূৰা মানুহ তো বন্ধুসকল আপোনালোকে দুৰ্গা পূজাত বহুত প্লাষ্টিকৰ বস্তুবিলাক দেখা পায় প্লাষ্টিকৰ যিকোনো গাড়ী হওক কিবা এতিয়া মই চাওঁ আপোনালোকক কাঠৰে বস্তু বনোৱা সামগ্ৰী দেখাইছোঁ চৰাই হওক যিকোনো বস্তু দেখাইছোঁ চাই থাকিলে ভিডিঅ' দেখাইছোঁ তো বন্ধুসকল আপোনালোকক দেখাইছোঁ এটা কি আছে গণেশ ভাষণটো নহ'ব এইবাৰ এনেই ঢোল চোল বজাই আছে তো এইখিনিয়ে আৰু তো দুৰ্গা পূজা হ'লেতো এতিয়া দুৰ্গা পূজাত ফেভাৰেট বস্তু জেলেপি ল'ব লাগে জেলেপি নাখালে কেনেকুৱা হ'ব দুৰ্গা পূজাত জেলেপি মানে দুৰ্গা পূজা মানে জেলেপি তাতে জেলেপি ল'ব লাগে জেলেপি কাৰ ফেভাৰেট হয় কওক জেলেপি লৈ আছোঁ দুৰ্গা পূজাৰ অলপমান ভাষণটো নহ'লেই এনেই অলপ দেখালোঁ আৰু তো জেলেপিটো লৈ ল'লোঁ তো ভিডিঅ'টো চাই কিনে ভাল পালে যে লাইক কৰিব কমেণ্ট কৰিব চেনেলটো নতুনকৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ